ভূপেন বৰা ডাঙৰীয়াই আগন্তুক গোসাইগাঁও উপনিৰ্বাচনৰ বাবে আমাৰ কেইজনমানক এখন কমিটি কৰি দায়িত্ব দিছে আৰু সেই কমিটিয়ে আজি গোসাইগাঁৱলৈ আমি আহিছিলোঁ। জিলা কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আজি আমাৰ আগমনত এখন সভা কৰিছিল। এখন সভা কৰিছিল আমাৰ বালাগাঁও, যি বালাগাঁৱত বেছিভাগ মানুহ চাহ জনগোষ্ঠীৰ আদিবাসী লোক। এই আদিবাসী লোকসকলে ঢোলে ডগৰে ওলাই আহিছে আৰু কৈছে যে আমাৰ গোসাইগাঁও এটা ঐতিহ্যপূৰ্ণ আমাৰ সমষ্টি। এই সমষ্টিত 40 বছৰ কাল আমি মিথিয়াছ টুডু ডাঙৰীয়াক আমি বিধায়ক কৰিছিলোঁ। গতিকে কংগ্ৰেছে ঘোষণা কৰিছে যে এই সমষ্টিটো আদিবাসী লোকসকলৰ কাৰণে এইবাৰ প্ৰাৰ্থী দিব। গতিকে আদিবাসী এজন যদি প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমি আপোনালোকক আদৰণি জনাইছোঁ আৰু সেই আদৰণিৰ প্ৰতি সন্মান জনাই আজি আমি ইয়ালৈ আমি ভোমোৰা বিললৈ অহাৰ লগে লগে কৈছে যে আমিও আপোনালোকৰ কংগ্ৰেছ দলে যি সিদ্ধান্ত লৈছে, যোৱাবাৰ আপোনালোকে মহাযুদ্ধ কৈছিল, আমি মহাযুদ্ধক জিকাইছিলোঁ। এইবাৰ আমি গোসাইগাঁৱৰ যোগেদি অসমৰ মানুহক এটা বাৰ্তা দিবলৈ ওলাইছোঁ যে যি ভাগ ভাগ কৰি আজি বড়ো জাতিক আজি যি ভাগ ভাগ কৰিছে, প্ৰমোদ বড়ো আৰু আমাৰ হাগ্ৰামা মহিলাৰীক ভাগ কৰি বড়ো জাতিক ভাগ কৰিব বিচাৰিছে বিজেপিয়ে। আজি আপোনালোকে দেখিছে চাহ জনজাতিসকলৰ মাজত এক আপোনাৰ এনেকুৱা এটা ভাৱ হৈছে যে তেওঁলোকক আজি ৰাজনৈতিকভাৱে ক্ষমতা কমাই দিছে। আজি চাহ জনজাতিসকলৰ বিধায়ক আজি বিজেপি তাত বেছি নাই, কাৰণ তেওঁলোকে চাহ জনজাতি অধ্যুষিত এলেকাটো তেওঁলোকে বেলেগ প্ৰাৰ্থী আপোনালোকে দিছে। চাহ জনজাতিক ৰাজনৈতিক ক্ষমতা নিদিয়াৰ এটা ক্ষোভ তেওঁলোকৰ জ্বলি আছে। তাৰোপৰি চাহ জনজাতিসকলক জনজাতি মৰ্যাদা দিয়াৰ যি প্ৰতিশ্ৰুতি যোৱাকালি যিটো আজি আমাৰ তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে নাকচ কৰিছে, তাৰ কাৰণে আদিবাসীকে প্ৰমুখ্য কৰি, কোচ ৰাজবংশীকে প্ৰমুখ্য কৰি ছটা জনগোষ্ঠীয়ে আজি তেওঁলোকক বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব খুজিছে আৰু তাৰ বাৰ্তা আজি গোসাইগাঁৱত দিব বিচাৰিছে। আৰু গোসাইগাঁৱত আজি আপোনালোকে দেখিছে আমি দাবী কৰিছোঁ যে 6 জনগোষ্ঠীক আপোনালোকে বিজেপিৰ প্ৰতিশ্ৰুতি মতে আপোনালোকে জনজাতি ডিক্লেয়াৰ কৰক আৰু এই 6 জনজাতিৰ সৈতে জনজাতি যেতিয়া অসমত হৈ যাব, অসমত তেতিয়া 51তকৈ বেছি % হ'ব। অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। আৰু মোৰ ব্যক্তিগত কথা হ'ল যে চাহ জনজাতি, আমাৰ আহোম সম্প্ৰদায় আৰু 6 জনগোষ্ঠী মিলনেৰে যেতিয়া জনজাতিসকলক জনজাতিকৰণ কৰিব আৰু যেতিয়া জনজাতি ৰাজ্য হ'ব, মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ হয় 80% হ'ব। অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। আৰু মোৰ ব্যক্তিগত কথা হ'ল যে চাহ জনজাতি, আমাৰ আহোম সম্প্ৰদায় আৰু 6 জনগোষ্ঠী মিলনেৰে যেতিয়া জনজাতিসকলক জনজাতিকৰণ কৰিব আৰু যেতিয়া জনজাতি ৰাজ্য হ'ব, মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ হয়, অসমৰ বহু সিদ্ধান্ত লৈছোঁ। ৰাইজেও দেখিছে যে বিজেপিৰ লগত যুঁজিবলৈ হ'লে কংগ্ৰেছৰ বাহিৰে বেলেগে নোৱাৰে। গতিকে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এইবাৰ হাতৰ চিনত ভোট দিয়াৰ কাৰণে ৰাইজে থিৰাং কৰিছে আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে বালাগাঁৱলৈ গৈছোঁ, তাৰ পৰা চাহ জনজাতিৰ লোকসকল ওলাই আহিছে। আপোনালোকে খবৰ কৰক। আজি আমাৰ ইয়াত আহিছোঁ, যিমান আমি চকী দিছোঁ তাতকৈ বহু চকী আৰু বাহিৰৰ পৰা আনিবলগীয়া হৈছে। আমি আহিলে ক'ভিড প্ৰট'কল মানি সম্পূৰ্ণ আমাৰ যিটো নিয়ম সেই নিয়মটো মানি আজি এই সভা আমি কৰিছোঁ। বিজেপিৰ লগত যোগাযোগ কৰি আছে, এই বিষয়ত আপুনি কি সকলে ইয়াত খেলাৰ কথা সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ দলে নিজৰ শক্তি আছে আৰু ৰাইজেও বিচাৰিছিল। যোৱাবাৰ আমি বহু কথা ৰাইজৰ কথা নুশুনিলোঁ, এইবাৰ ৰাইজেও কৈছে যে আপোনালোকে হাতৰ চিন দিয়ক, আমি হাতৰ চিনত কংগ্ৰেছ প্ৰাৰ্থীক বিজয় কৰিম। গোসাইগাঁও উপনিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ এখন কমিটি কৰি দিছে। সেই কমিটিত আমি সকলো ইয়ালৈ আজি আহিছোঁ। আহি বালাগাঁও নিচিনা এটা ভিতৰুৱা অঞ্চলত আহি আদিবাসী লোকসকলৰ লগ পাইছোঁ আৰু কংগ্ৰেছ কৰ্মীসকলৰ এখন সভা ইয়াত অনুষ্ঠিত কৰিছোঁ। মানুহবিলাকৰ মনবিলাক খুব বেয়া, মানুহৰ হাতত টকা পইচা নাই। মানুহৰ এতিয়া COVID-19ৰ সময়ত মানুহৰ হাহাকাৰ লাগিছে। যিকেইটা সাঁচতীয়া ধন আছিলে এই দীঘলীয়া দিনত জমাবিলাক শেষ হৈ গ'ল। এতিয়া দোকান খুলি আছে কিন্তু বস্তু কিনিবলৈ মানুহৰ হাতত পইচা নাই। মানুহৰ হাহাকাৰ লাগিছে। তেলৰ দাম বাঢ়ি 200 টকা হ'ল। খোৱা তেলৰ দাম যেনেকৈ বাঢ়ি গৈছে, দালিৰ দাম যেনেকৈ বাঢ়ি গৈছে, পেট্ৰলৰ দাম যেনেকৈ বাঢ়ি গৈছে, ডিজেলৰ দাম যেনেকৈ বাঢ়ি গৈছে, প্ৰত্যেকটো বয় বস্তুৰ দাম যেনেকৈ দুখীয়া মানুহে ব্যৱহাৰ কৰা বস্তুৰ দাম বাঢ়ি গৈছে, মানুহৰ হাহাকাৰ লাগিছে। মানুহে কৈছে আপোনালোকে উপনিৰ্বাচনৰ কাৰণে আহিছে আৰু আমাৰ পেটৰ ভোকত আমি কলমলাই আছোঁ।
চৰকাৰখনক কৈছোঁ যে চৰকাৰ পেটৰ ভোক কমোৱাটোৰ দায়িত্ব চৰকাৰখনৰ। আমাৰ অপজিশ্যন হিচাপে আমি বিৰোধী পক্ষ হিচাপে আমাৰ দায়িত্ব চৰকাৰৰ দৃষ্টিগোচৰ কৰা। চৰকাৰক কৈছোঁ যে উপ নিৰ্বাচনৰ কাৰণে আমি আহিছোঁ, ৰাইজে উপ নিৰ্বাচনৰ কথা শুনিব বিচৰা নাই, কৈছে আমাৰ ভোক লাগিছে, আমাৰ ভোকবিলাকত আপোনালোকে অকণমান আমাক সহায় কৰক, তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ লগত আমি উপ নিৰ্বাচনৰ কথা পাতিম। চৰকাৰে লাইটৰ বিল বঢ়াই দিছে, লাইটৰ বিল বঢ়াই দিয়াৰ উপৰিও তেওঁলোকে ব্ৰিটিছৰ নিচিনা এজনৰ এটা ট্ৰেন্সফৰ্মাৰত যদি 10জনে বিল নিদিয়ে 100জনৰ তেওঁলোকে কাটি দিয়ে। এই ধৰণে পাইকাৰী জৰিমনা আজি আৰম্ভ কৰিছে। এই কথাবিলাক চৰকাৰখনৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি ঘোষণা কৰিছে যে মিথিয়াছ টুডু ডাঙৰীয়াৰ এই গোহাঁইগাঁও সমষ্টিত সকলো জনজাতি অলপ ক্ষোভিত হৈছে। জনজাতিসকলৰ মনটো আজি বেয়া। আজি আপোনালোকে তেওঁলোকৰ কথা হ'ল যে চকু ৰাজবংশীসকলৰ কথা হ'ল যে আমাক জনজাতি কিয় নকৰে আপোনালোকে। আজি আমাৰ আদিবাসী লোকসকলৰ কথা হ'ল আমাক জনজাতি কিয় নকৰে, কিয় আমাক লৰা ধেমালি কৰি আছে। আজি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক জনজাতি ৰাজ্য ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী পদটো যদি সংৰক্ষিত কৰি জনজাতিসকলক দিয়া যায়, ইয়াৰ মানুহেও কৈছে, অসমৰ মানুহে কৈছে যে বহু সমস্যা সমাধান হ'ব। গতিকে আজি আপোনালোকৰ যোগেদিও আমি এক বাৰ্তা দিবলৈ বিচাৰিছোঁ যে 6 জনগোষ্ঠী যেনেদৰে প্ৰতাৰণা কৰিছে তাত ক্ষোভিত হৈছে আমাৰ কোৰ ৰাজবংশীসকল, মৰাণ, মটক, চুতীয়া, আমাৰ টি গাৰ্ডেনৰ মানুহসকল। আজি আমাৰ বিভিন্ন আমাৰ 6 জনগোষ্ঠীৰ অন্তৰ্ভুক্ত লোকসকল আজি ক্ষোভিত হৈছে। তেওঁলোকে আজি কেইটামান মানুহক তেওঁলোকে আপোনাৰ অট'নমাছ কাউন্সিল কৰি কেৱল ফুচুৰাই ৰাখিবলৈ বিচৰাটো সাধাৰণ যিসকল লোক আছে সেই লোকসকলে মানিব পৰা নাই। আৰু সেইকাৰণে এইবাৰ গোহাঁইগাঁও সমষ্টিত কংগ্ৰেছ পাৰ্টী যে বিজয়ী হ'ব সেই কথাটো আজি বালাগাঁৱৰ এই সভাই আজি দেখা গৈছে যে বি পি এফ আৰু কয়েকটা দলৰ পৰা মানে এতিয়া বিজেপি দলৰ কয়েকজন মানে বহুত যোগদান কৰি আছে। তো এতিয়া কি ক'ব আজি আপোনালোকে চাওক, ক্ষমতাৰ লাগীত মত্ত হৈ বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিবিলাক সৰু সৰু নিজৰ জাতীয় সংগঠন আছিল সেইবিলাক খাই পেলাইছে, নাইকিয়া কৰি পেলাইছে। আজি গণশক্তি মিচিং লোকসকলৰ এটা নিজৰ দল এটা আছিল, তেওঁলোকৰ নিজৰ কথাখিনি কয়, আজি গণশক্তি নাইকিয়া হৈ গৈছে। আজি আমাৰ তিৱা জনগোষ্ঠীৰ কাৰণে ঐক্য মঞ্চ আছিল, তেওঁৰ মানুহকো বিজেপিক জইন কৰাই আজি ঐক্য মঞ্চ নাইকিয়া হৈ গৈছে। ঠিক এনেকৈ ৰাভা জনগোষ্ঠীৰ লোকসকলকো আপোনালোকে চাইছে, তেওঁলোকৰ মাজত মিলিত কৰি দিব বিচাৰিছে। এতিয়া আপোনাৰ বড়ো ভাইসকলৰ মাজত নিজৰ মাজত ভাগ ভাগ কৰি আজি বড়ো ভাইসকলকো আজি আপোনাৰ যিসকলৰ তেওঁলোকৰ নিজৰ জাতীয় আপোনাৰ সংগঠন আছিল সেইবিলাক নাইকিয়া কৰিব বিচাৰিছে। উমি জ্বলি আছে এই কথা বতৰাবিলাক। এদিন যেতিয়া বিস্ফোৰণ হ'ব তেতিয়া তেওঁলোকে গম পাব যে তেনেকৈ জনজাতি লোকসকলক, বিভিন্ন দুখীয়া লোকসকলক এনেদৰে হেঁচি নাইকিয়া কৰিব খুজিলে বিস্ফোৰণ হ'লে যে তেওঁলোকৰ কি হ'ব সেই তেতিয়াহে গম পাব। এইটো তেওঁলোকে জানিব। কিন্তু এইবাৰ আমি গোহাঁইগাঁও সমষ্টিত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এজন দিম আৰু ভূপেন বৰা ডাঙৰীয়া সভাপতি ডাঙৰীয়া ঘোষণা কৰিছে যে ইয়াত তেওঁ অল ইণ্ডিয়াৰ লগত কথা পাতিছে, এজন ইয়াত আদিবাসী লোক দিয়াৰ কথাটো তেওঁ কাক দিয়ে ঠিক হোৱা নাই, কিন্তু তাত দিয়াৰ কথা তেওঁ মহাজোঁট হিচাপে খেলিব না অকল কংগ্ৰেছ হিচাপে খেলিব? মহাজোঁট বুলি ক'লে আমাৰ বহুত দল আছে, CPM আছে, CPI আছে, বহুত দল আছে। গতিকে এই কথাখিনি মোৰ এখতিয়াৰ নাই আজি ক'ব কাৰণে। আমি